दैयानो जिउनां माहारिनि जिउ दै नङाब्ला जों जिउनां माहारिया थांनानै थानाया गोब्राब मुलुगनां दैनि सान फालिदों बे फालिनाय सानजोंनो लोब्बा लाखिनानै साखोन-सिखोन खालामनाय हाबाफारिबो लादों बाक्सा जिल्ला जार्नालिस्ट इउनियन आसामा बे मुलुगनां दैनि सानखौ फालिदों लोगोसे साखोन-सिखोन खालामनाय हाबाफारिबो लाफादों दिनै मुलुगनां दैनि सान बे सानजों लोब्बा लाखिनानै बाक्सा जिल्लानि मानास चौकीयाव बाक्सा जिल्ला जार्नालिस्ट इउनियन आसामनि बानजायनायाव मानास चौकी इक' टुरिजम ससाइटि 1 नं जाफादं दं बान्दि 3 नं ग्रुप दं बान्दि उत्तर क'सि आरो डिस्ट्रिक्ट वाटार आरो सेनिटेसन कमिटिनि बिथांमोननि मददजों मोनसे साखोन-सिखोन खालामनाय हाबाफारि जानानै थाङो तारिखे प्रत्येक बছৰে সমগ্ৰ বিশ্বতে বিশ্ব জল দিৱস হিচাপে আজি দিনটোত পালন কৰা হয় আজি আমি বাক্সা ডিস্ট্ৰিক্ট জাৰ্নেলিষ্ট ইউনিয়ন অফ আসাম কমিটি মানস চৌকী ইক' টুৰিজম ছ'চাইটি তথা ইয়াৰ যিকেইটা বান কমিটি আছে এই বান কমিটি আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগে লগ লাগি আমি এই মানস চৌকী যি পিকনিক স্পট এই পিকনিক স্পটত বিশ্ব জল দিৱস পালন কৰিলোঁ বিশেষকৈ আমি ইয়াত এটা কাম কৰিছোঁ যিহেতু এই অঞ্চলৰ জনসাধাৰণে পাগলাদিয়া নদীৰ যি পানী এই পানী বোৱাই নি তেওঁলোকে দৈনন্দিন যি কাৰ্যত ব্যৱহাৰ কৰে আৰু এই উৎসটোত আমি যিটো প্লাষ্টিক বা আৱৰ্জনা এই আৱৰ্জনা নিষ্কাশনৰ কাৰণে আজি পদক্ষেপ গ্ৰহণ কৰা হৈছে ইয়াৰ জৰিয়তে আমি এটা কথা ক'ব পাৰোঁ যে যিহেতু পানীয়েই জীৱৰ প্ৰাণীৰ প্ৰাণ গতিকে বিশুদ্ধ পানী খালেহে মানুহৰ স্বাস্থ্য ঠিকে থাকিব গতিকে এই অঞ্চলৰ ৰাইজে যিহেতু এই পাগলাদিয়া নদীৰ পানী খায়েই জীৱন নিৰ্বাহ কৰি আছে গতিকে এই যিটো উৎস পাগলাদিয়াৰ উৎস এই উৎসটো আমি কিছু পৰিমাণে আজিৰ এই জল দিৱসত আমি চাফ চিকুণ কৰিছোঁ আৰু বিশেষকৈ ৰাইজক এটাই অনুৰোধ জনাম যিহেতু বিশ্ব জল দিৱস এইকাৰণে পানী সংৰক্ষণৰ ওপৰতে বিশেষকৈ গুৰুত্ব দিয়া হয় এই অঞ্চলত যিহেতু পানীৰ নাটনি আৰু আজিৰ দিনটোত আমি সকলোকে আহ্বান জনাম সকলোৱে যেন পানী সংৰক্ষণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে পানীৰ সম্পৰ্কে আলোচনা পানীৰ সম্পৰ্কত বুলি ক'লে পানীটো যেনে ধৰণৰ অৱস্থাত চলি আছে আৰু আজি এই বিশ্ব দিৱসত আমাৰ এজন বিষয়ববীয়া আহিছিল তেখেতসকলে এই চৌকীত পৰিদৰ্শন কৰি আমাৰ ৰাইজক আৰু যিখিনি আমাৰ ৰাইজ উপস্থিত আছিল তেখেতসকলক ভালদৰে মানে বুজাই দিলে পানীকে এনেকৈ সংৰক্ষণ কৰিব লাগে আৰু কি কৰিবলগীয়া আছে ৰাইজৰ আৰু আমাৰ ইয়াত অস্থায়ীভাৱে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা 5-6জন কৰ্মচাৰী পঠাইছে তেখেতে নিৰীক্ষণ কৰি আছে কিন্তু মই বাৰম্বাৰ কৈ আছোঁ এই 6জন ফৰেষ্টাৰে আমাৰ এই বৃহৎ এলেকাত গছ কাটাৰ পৰা মাছ মৰীয়াক ৰখা আৰু শিল খহন যিবিলাক JCP LNT লৈ নদীত মানে বালা শিল উঠাই আছে সেইবিলাকৰ প্ৰতিও মই অৱগত কৰিছোঁ গতিকে আমি আগতেও বাক্সা জিলাৰ জিলাধিপতি মহোদয়ক অনুৰোধ কৰিছোঁ আপুনি ইয়াক নিয়ন্ত্ৰণ কৰক ইয়াৰ মাজতে বাক্সা জিলাৰ DC মহোদয়ে স্বয়ং DFক লগত আমাৰ সন্মুখতে আলোচনা কৰিছে আপুনি এই বিষয়ে তদন্ত কৰক ইয়াৰ গতিৰোধ কেনেকৈ ৰোধ কৰিব পাৰে তাৰ আপুনি পদক্ষেপ লওক আমি দেখিলোঁ কিছুদিন ধৰি অলপ সেই আমাৰ যিটো উদ্দেশ্য আমি যিটো কৈছিলোঁ তাৰ অলপ গতিৰোধ হৈছিল এতিয়া পুনৰ আকৌ আৰম্ভ হ'ব ধৰিছে যে ভৱিষ্যতক লৈ যদি এনেকুৱা আৰম্ভ হয় আমাৰ এই উত্তৰ অঞ্চলত মানুহ থকাটো অলপ সম্ভৱ হ'ব যিহেতুকে আমাৰ কোনো ইয়াত নদী নাই আমি মাত্ৰ ভূটান পাহাৰৰ পৰা নিজৰি বগৰী অহা পানীখিনি দি আমি বৃহৎ এটা উত্তৰ অঞ্চলৰ ৰাইজে জীৱিকা চলাই আছোঁ গতিকে মই বাৰ অনুৰোধ কৰিছোঁ চৰকাৰে অসম চৰকাৰে ইয়াৰ সিদ্ধান্ত কৰিব আমি ইয়াৰ কাৰণটো হ'ল প্ৰাকৃতিক দুৰ্যোগ বুলিয়ে ক'ব লাগিব গতিকে আমি আজি যিটো আমি আলোচনাৰ মাধ্যমত কৰি পানীৰ
পালাকিও কৰিব লগা হ'ল আমি বহুত দিন কৰা নাছিল কিন্তু এই বছৰ মানে পানীৰ বহুত মানে কমি গৈছে গতিকে পানী বঢ়োৱাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আৰু NGOক আহ্বান কৰিছোঁ আমাৰ দং বান্ধ কমিটিৰ লগত জড়িত থাকক যদি গছ গছনিৰ অভাৱ হৈছে আমি পুনৰ আৰু গছ ৰোপণ কৰিম সেইটোৱে মই আহ্বান কৰিছোঁ গতিকে চৰকাৰো অলপ পদক্ষেপ ল'ব লাগে আমি বান্ধ কমিটি ল'লে আমি কোনো চৰকাৰ নহয় আমি এটা NGOহে ষ্টাফ বুলি ধৰি ল'ব পাৰে গতিকে চৰকাৰৰ যিটো দায়িত্ব আছে সেইকাৰণে মই কৈছোঁ চৰকাৰে অলপ ষ্টেপ ল'ব লাগে ইয়াৰ ক্ষেত্ৰত আমি আগত জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ লগতো বহুত যোগাযোগ কৰিছিলোঁ তেখেতেও এটা আঁচনি আমাক দিম বুলি স্বীকৃতি দিছিল কিন্তু দুৰ্ভাগ্যবশতঃ মানে নলবাৰী ডিভিজনৰ যিটো জলসিঞ্চন ইৰিগেশ্যন চিফ তেখেতক হঠাতে মানে বদলি কৰি গ'ল সেইকাৰণে নতুনকৈ অহা যিবিলাক ইঞ্জিনিয়াৰ চিফ ইঞ্জিনিয়াৰ তেখেতসকলে আমাৰ এই পাগলাৰ যিটো সমস্যাটো বুজি নাপায় তথাপিও এতিয়া আমি চেষ্টা কৰি আছোঁ আমি চৰকাৰৰ লগতো যোগাযোগ কৰি আছোঁ गोजोनथाव खौरां गोसो गुदुं फरायसा एबा सुबुंफोरनि थाखाय टारगेट कोचिं इनस्टिट्यूटआ बेसेन गोसा सुबिदा लानानै फैदों जायफोर बिथांमोना बेंकिं रेलवे SSC इन्सुरेन्स डिफेन्स आसाम पुलिस बायदि आनजादनि थाखाय साखाफारा जानो मोजां खाबु मोनाखै बैसोर बायदि फरायसा एबा सुबुंफोरनि थाखाय मोनसे मोजां खाबु सफैदों बरपेटा रोड विशाल मेगा मार्कनि साखाथियाव थानाय आमतलाव बे टारगेट कोचिं इनस्टिट्यूटखौ खुलिनाय जादों आथिखालनि साख्रि मोनै आरो बेकार जेंनाखौ नोजोर होनानै बे टारगेट कोचिं इनस्टिट्यूटआ सोलोंसाफोरखौ गोबां गियान होनो थाखाय राहा लादों बे टारगेट कोचिं इनस्टिट्यूटआव सोलोंथाय होनो लानाय आयदाफोरा जाबाय बेंकिं रेलवे SSC इन्सुरेन्स डिफेन्स आरो आसाम पुलिस जायफोर सोलोंनो गोसो गुदुं बिथांमोना टारगेट कोचिं इनस्टिट्यूटआव मुं थिसननो एबा गोबां मिथिनो थाखाय 8134097059 एबा 8638961177 जानबुं नाम्बाराव जगाजग खालामनो हागोन